নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম বিতোপন গগৈ। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ কাৰেংঘৰৰ এটি ঐতিহাসিক পৰিচয় বিষয়ে। रुको जरा सबर करो बोला धक्का मुक्की नहीं कर। কাৰেংঘৰ অসমৰ প্ৰাচীন ৰাজ্য এটি ঐতিহাসিক স্মাৰক। এই ৰাজ প্ৰাসাদখন শিৱসাগৰ ৰংপুৰত অৱস্থিত, যি এসময়ত আহোমৰ ৰাজধানী আছিল। কাৰেংঘৰ গহনীয় ঘৰ বুলি কোৱা হয়। ইতিহাস আৰু নিৰ্মাণ। কাৰেংঘৰ পাৰম্পৰিকভাৱে ১৭ শতিকাৰ ওচৰত চুতীয়া আৰু আহোম ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। এই প্ৰাসাদ আহোম ৰজা ৰুদ্ৰসিংহৰ শাসনকালত প্ৰধান ৰূপে বিকশিত হয়। আহোমসকলে এই ঘৰখন মাটিৰে আৰু কাঠেৰে আৰম্ভণিতে নিৰ্মাণ কৰিছিল, কিন্তু পিছলৈ তাৰ ব্যৱহাৰে অধিক স্থায়ী ৰূপ দিয়া হয়। স্থাপত্য আৰু গঠন। কাৰেংঘৰ আহোম স্থাপত্যৰ এটি উৎকৃষ্ট উদাহৰণ। ইয়াৰ স্থাপত্য মোগল আৰু স্থানীয় অসমীয়া শিল্পৰ সংমিশ্ৰণ দেখা যায়। বহুতীয় গঠন। কাৰেংঘৰৰ মূল ৫ তলা প্ৰাসাদ আছিল। এইটো সময়ৰ লগে লগে ক্ষয়প্ৰাপ্ত হৈ এতিয়া ৪টা তলা অটুট হৈ আছে। ভিত্তি আৰু সামগ্ৰী। ইয়াৰ নিৰ্মাণ ইটা আৰু চূণমাটি প্ৰধানভাৱে ব্যৱহাৰ কৰা হৈছিল। সৌন্দৰ্য আৰু স্থায়িত্ব। প্ৰাসাদটোৰ প্ৰতি তলাত বিস্তৃত কক্ষ আছে, যি তেতিয়াৰ ৰাজকীয় জীৱন ধাৰণৰ আভাস দিয়ে। সুৰক্ষা ব্যৱস্থা। প্ৰাসাদ খালটোৰ কাষৰ চাৰিওফালে ये बड़ी अच्छी बात कही आप। গভীৰ খাল আছিল, যি সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। কাৰেংঘৰ আৰু আহোম ৰাজবংশ। কাৰেংঘৰ আহোমসকলৰ ৰাজপ্ৰাসাদ আছিল। ইয়াত ৰজাসকল ৰাজকাৰ্য চলাইছিল, লগতে বিভিন্ন ৰাজকীয় সভাসমূহ অনুষ্ঠিত হৈছিল। আহোম ৰজাসকলে এই প্ৰাসাদটোৰ সংৰক্ষণত গুৰুত্ব দিছিল। বৰ্তমান অৱস্থা আৰু পৰ্যটক। বৰ্তমান কাৰেংঘৰ অসম চৰকাৰৰ তত্ত্বাৱধানত সংৰক্ষিত হৈ আছে। অসমৰ ইতিহাস আৰু ঐতিহ্য চাব বিচৰা পৰ্যটকসকলৰ বাবে এই স্থান অন্যতম আকৰ্ষণীয় গন্তব্য। প্ৰতি বছৰে হাজাৰ হাজাৰ পৰ্যটক এই কাৰেংঘৰ চাবলৈ আহে। উপসংহাৰ। কাৰেংঘৰ এটা ৰাজপ্ৰাসাদেই নহয়, ই অসমৰ ঐতিহাসিক গৌৰৱৰ প্ৰতীক। আহোমসকলৰ স্থাপত্য আৰু সাংস্কৃতিক বিকাশৰ অন্যতম নিদৰ্শন হিচাপে ইয়াৰ মুহূৰ্ত অমূল্য। ইয়াৰ সংৰক্ষণ আৰু অধ্যয়ন কৰা অসমবাসীৰ বাবে এক গৌৰৱজনক দায়িত্ব। ইমানখিনি সময় দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। মোৰ ভিডিঅ' প্ৰথমবাৰ চাইছে যদি বেছি একো কৰিব নালাগে, লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। প্ৰথম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টাটো অল কৰি বন্ধুসকল মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। खत्म। बाय बाय, टाटा, गुड बाय, गया।